অহ দয়াৰ সাগৰ প্ৰভু করুণাময় অপরা দয়া হে প্রভু তুমি কৃপাময় দয়ার সাগর প্রভু মহাভারতৰ পদ অকৰিব সুখে
মহাসুখে কৰে ৰজা প্ৰজা কপা খবা নাম আছিল কন্যাৰ ৰূপে বিদ্যা বতী যৌৱন কাল হইলা দেখিলা বিয়া দিব লাগি ৰজাৰ মনে চিন্তা মাতি খবৰ বিয়াৰ কথা ৰজাই কলে ভাঙি পাতি খবৰ বিয়াৰ কথা ৰজাই কলে ভাঙি শুনা শুনা হবার উপযুক্ত দৰা গাঁৱে গাঁৱে ডেকা গণ সুধিবে লাগিলা হবার উপযুক্ত দৰা বিচাৰি নাপাইলা
শুনি লাজ লাগে গাড়ী গ'লে বোলে ড্ৰাইভাৰ শুনি লাজ লাগে দৰা বিচাৰি মন্ত্ৰী গণে গাঁৱে গাঁৱে ফুৰে দৰা বিচাৰি মন্ত্ৰী গণে গাঁৱে গাঁৱে ফুৰে অয়ে হি বুলি নাৰী গণে মন্ত্ৰী গণক ঠাঠা কৰে লাজ পাই মন্ত্ৰী গণে আহে ৰজাৰ ঘৰে লাজ পাই মন্ত্ৰী গণে আহে ৰজাৰ ঘৰে অদুখ মনে বহি আছিল সুখেন মহা সুখেন মহাৰাজ
কথা ভাবি ৰজাই ৰাজসভালৈ যায় তাৰ পিছত শুনক ৰাইজ জনক তাৰ পিছত শুনক ৰাইজ জনক এই হ'ব কথা আমি অলপ সময় থওঁ কন্যাৰ দৰা ক'ত আছে কন্যাৰ দৰা ক'ত আছে ভীষ্ম বধ হেতু অম্বাই প্ৰতিজ্ঞা কৰিলা শ্ৰীসন্ধি হৈ দ্ৰৌপদী ৰাণীৰ গৰ্ভত প্ৰৱেশিলা ৰাণীৰ গৰ্ভ বাঢ়ি যায় দ্ৰৌপদ ৰজাই দেখা পায় আনন্দতে ৰজাই ৰাণীৰ আগে ৰাণীৰ গৰ্ভ বাঢ়ি যায় দ্ৰৌপদ ৰজাই দেখা শুনা শুনা ৰাণী তুমি কথা এটা কমই গৰ্ভত থকা সন্তান যদি পুত্ৰ সন্তান জন্ম হয় তেতিয়াহ'লে ৰাজৰাণী হৈ ৰাজখোষত থাকিব পাৰিবা কিন্তু ৰাণী তোমাৰ গৰ্ভত থকা সন্তান যদি কন্যা সন্তান হয় তেতিয়াহ'লে চুৱা পাতনিত বাস কৰিব লাগিব তুমি নিশ্চয় জানিবা এতে কবুলীয়া ৰজাই ৰাজসভালৈ যায় এইফালে ৰাণীৰ এক কন্যা এইফালে ৰাণীৰ এক কন্যা সন্তান কোলে লৈ কান্দে ৰাণী মহাদয় এতিয়া মই কি কৰোঁ পুত্ৰ জন্ম হ'ব বুলি স্বামী আছে আশা কৰি জন্ম হ'ল মোৰ কন্যাই কন্যা সন্তান কোলে লৈ কান্দে ৰাণী মহাদয় এতিয়া
কথাটো কি জানেনে গণক বাপু অ কি ৰজাৰ আগত কবা তুমি সপোন দেখা বুলি এই ৰজাৰ আগত কবা তুমি সপোন দেখা বুলি যোৱা ৰাতি মোৰ এটি পুত্ৰ জন্ম হোৱা বুলি এই যোৱা ৰাতি মোৰ এটি পুত্ৰ হোৱা বুলি 12 বছৰ ৰজাই যাতে পুত্ৰৰ মুখ নাচাই এই 12 বছৰ ৰজাই যাতে পুত্ৰৰ মুখ নাচাই যদিহে পুত্ৰক চাই পুত্ৰ মৰি যায় এই যদিহে পুত্ৰ চাই পুত্ৰ মৰি যায় মাত্ৰ এই দুটা কথা তুমি ৰজাৰ আগত কবা মাত্ৰ এই দুটা কথা ৰজাৰ আগত কবা বহুত ধন দিম তোমাক নিশ্চয় জানিবা বহুত ধন দিম তোমাক নিশ্চয় জানিবা ধনৰ লোভত গণক বাপুই হ'ব বুলি কয় পাজি পুথি লৈ গণক ৰজাৰ আগে পাজি পুথি লৈ গণক ৰজাৰ আগে যায় ৰাণীৰা দেখ গণক বাপু চলি যাই নম্ৰ সুৰে ৰজাৰ আগে কৈ যোৱা ৰাতি সপোন এটা দেখিলো ৰজা মই ৰাণীৰ এক পুত্ৰ জন্ম সন্তানটি লয় ৰাণী কাপোৰ মেৰি ল'ৰা নে ছোৱালী কোনোই গম ল'ৰা নে ছোৱালী কোনোই তাকো দেখি মন্ত্ৰীগণৰ হৰষিত মন ৰজাক যাই হব কথা ৰজাক যাই হব কথা কথা শুনি ৰজাৰ পাছে আনন্দ মিলিলা গণকে ৰূপত ৰজাক পুনৰাই কৰিলা গণকে ৰূপত ৰজা শুনা ৰজা
12 বছৰৰ আগতে কোনোদিনে পুত্ৰৰ মুখ নাচাবা যদিহে পুত্ৰক চোৱা পুত্ৰ মৰি যাব নিশ্চয় জানিবা অ এতে কবুলিয়া গণক বিদায় মা দ্ৰুপদ ৰাণী শুনক ৰাইজ যি কৰ্ম কৰিলা দ্ৰুপদ ৰাণী শুনক ৰাইজ যি কৰ্ম কৰিলা ৰাজকুমাৰৰ কাপোৰ আনি কন্যাক পিন্ধাইলা আজিকালি কৰি পাছে পুত্ৰক আনিবা কৰ যায় আদেশক পুত্ৰৰূপী কন্যাক ৰাণী ৰজাক পুত্ৰৰূপী কন্যাক ৰাণী ৰাণীৰ চক্ৰান্তৰ কথা ৰজাই নাজানিলা পুত্ৰৰূপী কন্যাক ৰজাই সাৱটি ধৰিলা পুত্ৰৰূপী কন্যাক ৰজাই সাৱটি ধৰিলা আহা বাচাহা মোৰে হৃদয়ৰে ধন তোক চাই বাচাহা মোৰ আনন্দিত চুমায়ে তিহাই বাচা জোৰাও পহৰান বাচাও অতদিনে বাসা তোমার মরম পুয়া নাই বাসাও পুত্ৰক ৰজাই হেপাহ পলুৱাই মন্ত্ৰীগণক চাই ৰজাই ৰজাই বোলে মন্ত্ৰীগণ শুনা হাব পুত্ৰৰ বাবে কন্যা চাব যোৱাই পুত্ৰৰ বাবে কন্যা চাব আদেশ পাই মন্ত্ৰীগণে ৰৈ নাথাকিলা দেশে দেশে কন্যা চাহাই ঘূৰিয়া ফুৰিলা দেশে দেশে কন্যা চাই ঘূৰিয়া ফুৰিলা মন্ত্ৰীগণে ফুৰে কন্যা চাই
আহিল দৰা বিচাৰি এই আকৌ ৰজা মন্ত্ৰী আহিল দৰা বিচাৰি অ এই ৰজাৰ মন্ত্ৰী আহিল কইনা বিচাৰি এই ৰজাৰ মন্ত্ৰী আহিল কইনা বিচাৰি বৃদ্ধগণে বোলে শুনা ৰজাৰ মন্ত্ৰী কন্যাৰ কথা কওঁ আমি শুনা কন্যাৰ কথা কওঁ আমি সুখেন ৰজাৰ কন্যা সবাৰ দৰা পোৱা নাই তাতে যায় বিয়াৰ দিন তাতে যায় বিয়াৰ দিন কথা শুনি মন্ত্ৰীগণে ফিৰি আহিলা সুখেন ৰজাৰ ঘৰে যায় উপস্থিত হইলা সুখেন ৰজাৰ ঘৰে যায় উপস্থিত হইলা দুখ মনে বহি আছিল সুখেন মহাৰাই দ্ৰুপদ ৰজাৰ মন্ত্ৰীগণ যায় ভাঙি পাতি দ্ৰুপদ ৰজাৰ মন্ত্ৰীগণ যায় ভাঙি পাতি কথা শুনি সুখেন ৰজাৰ আনন্দ মিলিলা সবাক বিয়া দিম বুলি প্ৰতিশ্ৰুতি দিলা সবাক বিয়া দিম বুলি প্ৰতিশ্ৰুতি দিলা দ্ৰুপদ ৰজাৰ মন্ত্ৰীগণে উলটি আহিলা ৰজাৰ মন্ত্ৰীগণে উলটি আহিলা ৰজাক যাই খব কথা বিৱৰি কহিলা ৰজাক যাই খব কথা বিৱৰি কহিলা বিয়াৰ কথা শুনি ৰজাৰ আনন্দ মিলিলা ধুমধাম বিয়াৰ কাম ধুমধাম বিয়াৰ কাম আজি ৰজাৰ ঘৰে উঠেও চবৰে ৰোলা ৰজা প্ৰজা ভৰি পৰিল বিবাহৰ স্থলীত আজি ৰজাৰ ঘৰে উঠেও চবৰে ৰোলা নাৰীগণে মিলি যায় ঘৰৰ কাম বন এৰি বুঢ়া বুঢ়ী সবে যায় হাতে বুঢ়া বুঢ়ী সবে যায় এনেকৈ কিছু সময় পাৰ হৈ যায় হেনকালে দৰা আহি হেনকালে দৰা আহি
আছো যেতিয়া এটা বিয়াৰ গীতকে লগাই দেও ৰে হয়নে দে হ'ব দে ধৰবি দে বনিহা বাৰীৰ পিছত আছে মোৰ মাই জাতি বাঁহৰ মূৰা বাৰীৰ পিছত আছে মোৰ মাই জাতি বাঁহৰ মূৰা আমাৰ যাই জোৱাই পালা দাড়ি গোফ নোহোৱা আমাৰ যাই জোৱাই পালা দাড়ি গোফ নোহোৱা কবা নৰো বুকুৰ বনি আলৰানে ছোৱালী কবা নৰো বুকুৰ বনি লৰানে ছোৱালী দৰাৰ মুখৰ ফালে চালে মোৰ মাই ছোৱালী যেন দেখি দৰাৰ মুখৰ ফালে চালে ছোৱালী যেন দেখি হাঁহি মাতি আয়তীয়ে বিয়াৰ গীত আতয়ন অন্তৰে শুনক যেন আতয়ন অন্তৰে শুনক অপুৰোহিতে বোলে এইবাৰ নাৰীগণে মিলি লগ্ন গাঁঠি বান্ধি দিয়া বিধিমতে বিয়াখন সমাপ্ত হৈ বোৱাৰী লৈ দ্ৰুপদ ৰজা নিজ ঘৰে বোৱাৰী লৈ দ্ৰুপদ ৰজা দুয়োজনে শুই থাকে এখন বিছনা কিন্তু স্বামী পত্নী ঘলে মুখে কিন্তু স্বামী পত্নী ঘলে এনেকৈ কতদিন পাৰ হৈ গইলা একদিনা সবাই স্বামী কহি বেলা একদিনা সবাই স্বামী কহি বেলা স্বামী মোৰ স্বামী মোৰ শুনা স্বামী মোৰ বচনা কি ভুল কৰিলো মই কিহতে পালা তুমি কিয় থাকা তুমি দূৰে দূৰে স্বামী মোৰ স্বামী মোৰ
স্বামীক মাতি মাতি সবাই ভাগৰি পৰিলা প্ৰমাণ চাওঁ বুলি সবাই প্ৰমাণ চাওঁ বুলি সবাই প্ৰমাণ চাই স্বামীৰ পুৰুষ চিহ্ন নেদেখিলা মনৰ দুখে সবা সতি কান্দিবে লাগিলা মনৰ দুখে সবা সতি কান্দিবে লাগিলা বিছনাতে পৰি কান্দে ৰজাৰ কন্যা হায় মোৰ দুখৰ জীৱন যুগধৰা চাই দিলা পিতাই বিয়া স্বামীৰ পুৰুষ চিহ্ন নাই বিছনাতে পৰি কান্দে ৰজাৰ কন্যা হায় মোৰ দুখৰ জীৱন যুগধৰা চাই দিলা পিতাই বিয়া মোৰ সুখে সংসাৰ কৰিম বুলি মনৰে আশাবোৰ মনতে ৰহিলা জীৱন মোৰ বিফলে কান্দি কান্দি ৰজাৰ কন্যাই মনতে ভাবিলা পত্ৰ এক লিখি পিতৃৰ পত্ৰ এক লিখি পিতৃৰ পত্ৰ পঢ়ি সুখেন ৰজাই ক্ৰোধত জ্বলিলা সৈন্যগণক চাই ৰজাই কহিবে লাগিলা সৈন্যগণক চাই ৰজাই সাজু হোৱা সৈন্যগণ যুদ্ধৰ কৰা আয়োজন মহাপাপী দ্ৰুপদ ৰজাক কৰা হবে আক্ৰমণ সাজু হোৱা সৈন্যগণ
ধ্ৰুপদ ৰজা তোৰ ছোৱালীক ল'ৰা বুলি কৈ মোৰ ছোৱালীক বিয়া কৰাই অনাটো জানো তোৰ উচিত হৈছে উত্তৰ দে নিমাত কিয় উত্তৰ দে নিমাত কিয় কথা শুনি ধ্ৰুপদ ৰজাৰ মহা চিন্তা হইলা আনফালে শুনক ৰাইজ জানক পুত্ৰৰূপী ৰজাৰ কন্যাই অভাৱে মনে মনে পিতৃ ৰাজ্য ধ্বংস হব মোহৰ পিতৃ ৰাজ্য ধ্বংস হব এতেক ভাবিয়া পাছে ধ্ৰুপদ নন্দিনী আত্মহত্যা কৰিম বুলি পলাই আত্মহত্যা কৰিম বুলি ৰাতিৰ আন্ধাৰতে উত্তৰ দিশতে ধ্ৰুপদ কন্যা পলাই গইলা হিমালয় পৰ্বতে জিমুত নামে দহত ধ্ৰুপদ কন্যাক লগ পাইলা যত কথা কন্যাই কহিলা কথা শুনি জিমুতৰ কথা শুনি জিমুতৰ ধ্ৰুপদ কন্যাৰ সকলো কথা শুনাৰ পিছত জিমুত দত্তই ধ্ৰুপদ কন্যাক চাই কৈছিল কি কৈছিল শুনা ধ্ৰুপদ কন্যা আজিৰ পৰা মোৰ এই পুৰুষ ৰূপ তোমাক দিলো তোমাৰ এই নাৰী ৰূপ মই নিজে ললো কিন্তু মনত ৰাখিবা ধ্ৰুপদ কন্যা বছৰৰ মূৰত এদিন হলেও তুমি মোক দেখা কৰিবা বৰ পাই ধ্ৰুপদ কন্যা পুৰুষ হইলা আনন্দতে পিতৃৰ গৃহে গমন কৰিলা আনন্দতে পিতৃৰ গৃহে গমন কৰিলা ধ্ৰুপদ ৰজাই মন্ত্ৰীগণক আদেশ কৰিলা পুত্ৰক আনি সভাৰ মাজত পুত্ৰক আনি সভাৰ মাজত প্ৰমাণ কৰি দেখে পুত্ৰৰ পুৰুষ চিহ্ন আছে লাজ পাই সুখেন ৰজা গইলা নিজৰ ঘৰে লাজ পাই সুখেন ৰজা গইলা নিজৰ ঘৰে অবৰ পাই ধ্ৰুপদ কন্যা
আজি মোক পাহৰি গলি অভিশাপ দিম তোক নিশ্চয় জানিবি মোৰ অভিশাপে চিৰজীৱন তই নপুংসক আজি মুতৰ সাপে ৰূপত কন্যা অনপুংসক দয়া কৰা দয়াময় দয়াৰ সাগৰ দয়া কৰা দয়াময় দয়াৰ সাগৰ দয়া কৰা দয়াময় দয়াৰ সাগৰ